আজিৰ কিছু নতুন খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰক। কালিৰ পৰা অৰ্থাৎ 1 এপ্ৰিল 58 লাখ পৰিয়াললৈ বিনামূলীয়া চাউল বিতৰণ আৰু মাথাউৰি নিৰ্মাণৰ কাম হাতত লৈছে চৰকাৰে। গৃহবন্দীত্বই 62% হ্ৰাস কৰে কৰোনা ভাইৰাছৰ আক্ৰমণৰ আশংকা। গৱেষণাত এই তথ্য প্ৰকাশ পাইছে। এই তথ্য আৰু এটা নতুন কথা আহিছে যে মাত্ৰ গৃহবন্দী হৈ থাকিলেই নহ'ব, তাৰ লগতে সামাজিক দূৰত্বও বজাই ৰাখিব লাগিব। প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। একদিনেই 80 জন নতুন ৰোগী চিনাক্ত। দ্ৰুতগতিত বৃদ্ধি মহাৰাষ্ট্ৰত। দেশত ক্ৰমাগত বৃদ্ধি কৰোনাৰ সংক্ৰমণ। আক্ৰান্ত 1308 জন লোক, তাৰে ভিতৰত 32 জন লোক মৃত্যুবৰণ কৰিছে। ধন্যবাদ।